এই ঘৰটোতে দেখিছিলোঁ এই তৰে নদৌৰিবি হা হেল্ল' গাইছ আজি আমি ফুড বিচাৰি আহিছোঁ ক'ত বোলে স্কুলৰ ভিতৰত যিহেতু আমাৰ গাঁৱৰ মানুহবোৰে কয় আমাৰ হাই স্কুলটোত বোলে ফুড আছে ৰাতি বোলে কিবা মাত দি থাকে তো সেইটো কাৰণে আমি আজি চাব আহিছোঁ হয়নে নহয় সঁচাই আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব Sunung dua, Thủy này, Thủy này kìa. થઈ গ'ল এতিয়া আমি পাৰ হ'লো এতিয়া আমি স্কুলৰ ভিতৰলৈ সোমাই আহিলোঁ এইখন আমাৰ স্কুল আমি মানে সৰুৰ পৰাই শুনি আহিছোঁ মানে ইয়াৰ ৰাতি হ'লে কিবা মাত দি থাকে কিবা টিংবোৰ মাত দি থাকে তো সেইকাৰণে আমি আজি চাব আহিছোঁ ইয়াত কিবা আছে নেকি ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই গৈ থাকিব দেখিব পাইছে এইখন আমাৰ স্কুল ইয়াৰ মোৰ লগত আছে মিন্ময় আৰু লোহিত আজি আমি তিনিটাই আহিছোঁ এইফালে আছে ক্লাছৰুম এইফালে এইফালে গাইছ ক্লাছৰুম এইটো কি বস্তু চকী গাইছ আমি এতিয়ালৈ একো ইয়াত দেখা নাই আৰু একো চাউণ্ড শুনা নাই আৰু অলপ টাইম বিচাৰোঁ কি হয় তো গাইছ এইটো ঘৰ পাইছোঁহি এইটো মানে স্কুলৰ হল এইটো ইয়াতে কিবা কিবি পাতে মানে ফেচাছ কিবা কিবি ইয়াতে পতা হয় ইয়াত হেনো বোলে এই টিংবোৰ কিবা মাত দি থাকে হয় কি বস্তু বেণ্ডেজৰ শুই গৈছে ভৰিত মিন্ময় ভাল পৰিছে ভাল আহিছে মিন্ময় নহয় কিবা বেঞ্চে আছিল নেকি নাই আন্ধাৰ ডাঙৰ ধৰিব নোৱাৰিলো না তই মোক নদৌৰিবি বুলি কৈছ নাই তই দৌৰি দিছ দৌৰিছি পাগল বুলি মই এতিয়া বেয়া শুই শুনে সেনেকে দৌৰিছ নে বেণ্ডেজ শুই গৈছি সঁচাকৈ আমি কিবা এটা দেখা পালো
সেইটো হয়তো কিবা চকীও হ'ব পাৰে, কিন্তু আমি দূৰৰ পৰা ভালে দেখা নাপালোঁ। সেইকাৰণে আকৌ এবাৰ যাম বুলি ভাবিছোঁ আমি। ভিডিঅ'টো শেষলৈকে চাই থাকক, ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে। সেনেকে দৌৰিলিতো ভয় খামে না। মোক কিয় দেখাইছ? যাবি না নাযাওঁ এতিয়া? যাবি? এবাৰ কিন্তু নদৌৰাবি। কিমান ডাঙৰ আছে বঢ়িয়া বিয়া দে মই দিকৰা আকৌ এবাৰ গৈ আছো আমি চাবলৈ কি হয় সেইটো বস্তু। মোৰ মতেতো সেইটো কিবা চকী, মোৰ মতেতো কিবা সেইটো চকী টকী হ'ব লাগে। হেল্ল' গাইছ, বহুত ভয় লাগিছে তথাপিও আহিছোঁ। ওম নমঃ শিৱায়। এতিয়া গৈ আছোঁ, এই ঘৰটোতে দেখিছিলোঁ। এই তৰে নদৌৰিবি হা। এখন বেয়া কষ্ট ভৰিখন বম বেয়াকে কষ্ট কিবা এটা দেখাই নাপাইছ চুকাই বে। গালি নোখোৱাবি ঐ ৰ চেণ্ডেল পাৰ ৰখিলে আকৌ। মোক কৈছোঁ কিবা বহি আছে কিবা এটা ঐ ভৰিখন বেয়াকে কষ্ট পালোঁ। ভিডিঅ'টো আহিব গাইজ। ফাইনেলি আমি একো ভূত চুত নাপালোঁ, কিন্তু মানুহে এটা পালোঁ, মানে অলপ পাগল টাইপৰ মানে মানুহটো। তো স্কুলৰ ভিতৰতে সোমাই আছিলে, লৱালে বে আমাক। ভৰিখন বৰ বেয়াকে কষ্ট পালোঁ। ভৰিখন বহুত কষ্ট পালোঁ। মোৰ চেণ্ডেল এবাৰ স্কুলৰ ভিতৰতে ৰৈ গ'ল। গাইজ মোৰ চেণ্ডেল এবাৰ স্কুলৰ ভিতৰতে ৰখি গ'ল। এইবাৰ চেণ্ডেল বাট যাবা দম নাই, যাবা দম নাই। বহুত কষ্ট হ'ল, ভিডিঅ'টো ইমানতে।